Hello everyone. আজি ব্লগটো মই ষ্টাৰ্ট কৰিছোঁ। কি বুলি কয়? আজি আপাহঁতৰ ঘৰলৈ আহিছোঁ। আপাহঁতৰ ঘৰলৈ আহিছোঁ আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ৰ'জ দলে গোহাঁই চেনেললৈ। আৰু চাই থাকিব আমি কি কৰোঁ। হাই এভৰিৱান, খবৰ ভালনে সকলোৰে? মোৰ বৰ্তমান ভালেই। আজি ষ্টাৰ্ট কৰিলে বাগৰাকী বা ক'লে যে মই ষ্টাৰ্ট কৰোঁ বুলি, সেইবাবে তেওঁ ষ্টাৰ্ট কৰিলে আৰু আমি আহিছোঁ আপাহঁতৰ ঘৰলৈ। আমাৰ আপা মানে আমাৰ দেউতাৰ বাইকৰ ঘৰ ওচৰতে ঘৰ, বেছি দূৰ নহয়। আমি আহি এয়া চাহ তাহ খাই লৈ কথা চথা পাতিলোঁ, পাতি মেলি এতিয়া ঘৰলৈ যামগৈ। ঘৰলৈ গৈ আৰু কিনো দেখুৱাব পাৰোঁ চাওঁচোন। তেতিয়াহ'লে আপোনালোক চাই থাকিব, একদম স্ক্ৰিপ্ট নকৰিব আৰু এণ্ডলৈ চাব বুলি আশা কৰিলোঁ। আৰু মোৰ চেনেলটোলৈ যদি নতুন ভিউৱাৰ্ছ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'খিনি আপোনালোকে পাই থাকে। তেতিয়াহ'লে চাই থাকোঁ নেক্সট কি কৰিব পাৰোঁ।